ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চতিয়া সমষ্টিৰ জামুগুৰি হাটৰ মৰণাকুৰি গাঁৱতো বিজেপি দলৰ কৰ্মকৰ্তাসকলে অনুষ্ঠিত কৰে অমৃত মহোৎসৱ কাৰ্যসূচী। সেই উপলক্ষে শুক্ৰবাৰে পুৱা মৰণাকুৰি গাঁৱত ফিট ইণ্ডিয়া ফ্ৰীডম ৰানৰ কাৰ্যসূচীৰ ফ্লেগ অফ কৰি গাঁওখনৰ বয়োজ্যেষ্ঠ তথা স্বাধীনতা সংগ্ৰামী ঠগী বৰাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰণাকুৰি গাঁৱত এটা পূৰ্ণাংগ ৰংগমঞ্চ উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই। ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত এই অমৃত মহোৎসৱ কাৰ্যসূচীত কণ কণ শিশুসকলৰ মাজতো অনুষ্ঠিত কৰা হয় বিভিন্ন সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতা। প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক বঁটা বিতৰণ কৰে বিধায়ক পদ্ম হাজৰিকাই। মৰণাকুৰি যুৱ সংঘৰ সৌজন্য যি আজি মঞ্চ নিৰ্মাণ হৈ উঠিছে আমাৰ পঞ্চায়তৰ সহযোগত, আৰু এই গাঁওখন হ'ল সাংস্কৃতিক দিশত এক গৌৰৱোজ্জ্বল ইতিহাস এই গাঁওখনৰ। গতিকে এই গাঁওখনত মঞ্চৰ এটা অভাৱ আছে। গতিকে অভাৱ আজিৰ পৰা পূৰণ হৈছে। আজি আনন্দমুখৰ পৰিৱেশত এই মঞ্চটি উন্মোচন হৈছে আৰু হৰিনামৰে এই গাঁৱৰ মহিলাসকলে হৰিনামৰে মুখৰিত কৰি তুলিছে ইয়াৰ হাতলৈ। আৰু ইয়াৰ ল'ৰা ছোৱালী কেনেধৰণে আজিৰ দিনটোত আপোনালোকে পুৰস্কাৰ গ্ৰহণ কৰিছে দেখিছে, বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। গতিকে আমি আশা কৰিম আমাৰ ল'ৰা ছোৱালীৰ প্ৰতিভা এই মঞ্চৰ জৰিয়তে বিকাশ হ'ব আৰু এই গাঁওখনত সাংস্কৃতিক এক জাগৰণৰ জৰিয়তে গাঁৱৰ মানুহৰ মাজত মৰম চেনেহ সমন্বয় দৃঢ় হ'ব আৰু আমি এখন সুস্থ সমাজ পাবলৈ সক্ষম হ'ম। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, আছাম নিউজ।